हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো আপোনাৰ সকলোৰে ভাল তো আজি 1 জানুৱাৰী আৰু মই গৈ আছো মস্কোৰ একুৰিয়াম চাবলৈ যাৰ নামটো হৈছে মস্কো একুৰিয়াম তাত আছে তিমি মাছ আৰু মই প্ৰথমবাৰৰ বাবে তিমি মাছ চাবলৈ গৈ আছো তো আপোনালোকে চাব মও চাম নেকি বলক आधा घंटा धरी बास रखी रखी फाइनली आहि पालो मस्को एकुरियाমৰ সন্মুখত এয়া হৈছে মস্কো একুৰিয়াম আৰু সজাইছে একুৰিয়ামটো নিউ ইয়াৰ বুলি সেলিব্ৰেশনৰ কাৰণে সো বলক এতিয়া টিকট কাটি ভিতৰত যোৱাৰ কথা বলক সো এতিয়া সোমালো একুৰিয়ামটোৰ ভিতৰত আৰু টিকেটটো কাটিলো 2 ঘণ্টাৰ কাৰণে আমাৰ শ্ব'টো আছে 7টাৰ পৰা 9টা লৈকে তো মোৰ লগত মোৰ ফ্ৰেণ্ডো আছে ইফালে সি আৰু মই আহিছো তো জেকেটকে সাবমিট কৰি দিছো এ সোয়েটাৰ আৰু এ পিছফালে খ্ৰীষ্টমাছৰ কাৰণে সেলফি সেটআপ বহাইছে আৰু আশে-পাশে ৰেষ্টুৰেণ্ট সকলোখিনি আছে আৰু 2 মিনিট আছে মোৰ শ্ব'টো আৰম্ভ হ'ব 7টাৰ পৰা মানে 7টাৰ পৰা যাব পাৰিম তো এনেকৈ লাইন ধৰি আছো এতিয়া ঠিক আছে ভিতৰত যাবৰ কাৰণে লাইন ধৰি আছো এই জেলিফিশখিনি বহুত ভাল লাগিলে কিবা এটা মানে শান্ততে পৰিৱেশ হৈ গ'ল ন বঢ়িয়া লাগিছে জেলিফিশখিনি চাই সৰু সৰু লুকাই আছে শুনে অক্টোপাছটোৱে ওলাই আহে বাহিৰত ৱেইট কৰি আছো এইয়া অলপ পিছতে ওলাই আহিলে এইটো হৈছে 232 কেজি ওজনৰ অক্টোপাছ itu kekura asal size kiman ডাঙৰ এতিয়া গৈ আছো যত তিমি মাছবোৰ ৰখা আছে সেই সেকশনটোলৈকে গৈ আছো এতিয়া চাও কেনুকানো দেখি সন্মুখৰ পৰা খালে চকুৰে তিমি মাছ টিভি মাছবোৰ এতিয়া অলপ দূৰে দূৰে আছে মই ৱেইট কৰি আছো কেতিয়া একদম গ্লাছখনৰ সন্মুখত আহি পায় এইটো হৈছে তিমি মাছৰ মানে অৰ্কা প্ৰজাতিৰ তো ইহঁতক কিলাৰ হুৱেল নামেৰে জনা যায় তো ৱেইট কৰি আছো আহিবৰ কাৰণে সন্মুখত সন্মুখত আহিলে বাপৰে বহুত ডাঙৰ বহুত ভাল লাগিছে চালো টিভি মাছ প্ৰথমবাৰ বহুত ডাঙৰ আছিল মেবি কেমেৰাত আপোনালোকে হয়তো কিমান এটা ডাঙৰ দেখি নাপাব বাট সঁচাই বহুত বেছি ডাঙৰ আছিলে আৰু মই টোটেল 3টা দেখিছোঁ এতিয়ালৈকে ইয়াতে একুৰিয়ামটোৰ ভিতৰত ভাল লাগিলে মোৰ তো এতিয়া আকৌ বেলেগ বেলেগ মাছবোৰ চাবলৈ ওলাইছোঁ বলক চাওঁ এতিয়া মই টিভি মাছটোৰ ছেকশ্যনটো এৰি পেলাই চাৰ্কৰ ছেকশ্যনটোলৈকে আহিছোঁ মোৰ ওপৰতো মাছবোৰ গৈ আছে কিছু সেয়া আকৌ এটা চাৰ্ক এইটো হৈছে টানেল মজা ভাল লাগি আছে সামুদ্ৰিক জীৱবোৰ দেখিবলৈ পায়
এতিয়া একুৰিয়ামটোৰ পৰা ভিতৰত গৈছে। একুৰিয়ামটোৰ পৰা এতিয়া বাহিৰত ওলাই আহিছোঁ আৰু অলৰেডি দেখিবলৈ পাইছে জেকেট টুপি মাৰি লৈছোঁ কাৰণ বাহিৰতো ঠাণ্ডা, ভিতৰত বাৰু মেইনটেইন হৈ আছিলে টেম্পাৰেচাৰটো। আৰু এইখন হৈছে অৰিজিনেল ফ্লাইট, ইয়াতে কিজানি ব্যৱহাৰ হৈ থকা নাছিলে, চ' ইয়াতে আনি থৈ দিছে। আৰু ভিতৰত ককপিটখন আছিলে অৰিজিনেল ফ্লাইট, ভিতৰত চকপিটত মানে ভিতৰতো যাব পাৰি, যদিহে আপুনি যাব বিচাৰে তেতিয়াহ'লে 900 ডাবলকৈ দিব লাগিব, কিন্তু অৰিজিনেল। মই দূৰৰ পৰা ভাবি আছিলোঁ কিজানি আৰ্টিফিচিয়েল, নহয়। ত' আজিলৈকে ভিডিঅ'টোত ইমানেই আছিলে, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। হোৱেলটো বহুত ডাঙৰ আছিলে, কিন্তু আপোনালোকে মেবি কেমেৰাত ইমান ডাঙৰকৈ নেদেখিলে, মোৰতো বহুত ভাল লাগিলে। তো নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে টিল দেন টেক কেয়াৰ, বাই বাই।